সকলোলৈকে অভিবাদন। আজি মই মুখতে আমাৰ হোৱা কিছুমান গুটি বা শালমনৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ তাৰ এটা ভিডিঅ' লৈ আহিছোঁ। আমাৰ সকলোৰে মুখত কেতিয়াবা কিবি উঠে গুটি নাইবা কিবা সৰু সৰু এলাৰ্জিৰ নিচিনা কিছুমান। মোৰ যিহেতু নিজৰো উঠি আছে এতিয়া অলপ, আৰু যিহেতু এতিয়া ধূলিৰ ছিজন, আৰু ধূলিৰ ছিজনত আমাৰ স্কিনখনৰ বিভিন্ন প্ৰব্লেম হৈ থাকিব পাৰে বা সমস্যা হৈ থাকিব পাৰে। তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি ঘৰতে কিছুমান উপায় অৱলম্বন কৰিব পাৰোঁ। আৰু তাৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ ঘৰতে হোৱা কেঁচা হালধিৰ গুড়ি, গোলাপ জল, ভিটামিন ই কেপচুল আৰু মৌজোল। এইকেইটা বস্তুৰ সহায়ত আমি ঘৰতে এটা পেক বনাই আমি আমাৰ স্কিনখনৰ যতন ল'ব পাৰোঁ। আৰু আপোনালোকেও কৰিব পাৰে, যিহেতু মোৰ নিজৰ স্কিনখনত এইকেইদিন কিছুমান সৰু সৰু গুটি উঠিছে, হয়তো ধূলিৰ কাৰণেও হ'ব পাৰে, যাৰ কাৰণে মই এই পেকটো ব্যৱহাৰ কৰিছোঁ আৰু সুফল পাইছোঁ, আৰু আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ কাৰণে মই কি কৰিলোঁ, কেনেকৈ কৰিলোঁ, মোৰ ভিডিঅ'টো চাব, আৰু ভাল পালে লাইক কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তেন্তে ভিডিঅ'টো চাওক। How are you? Hello. 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 Bye. Bye. Yeah. Tôi